আকৌ বিয়া ভিডিঅ' এটাকে লৈ আহিছোঁ আৰু দেই। গতিকে একেবাৰে শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব বুলি আশা ৰাখিলোঁ আৰু। এতিয়া ব'লকচোন আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভাবিছোঁ বিয়াত পানী তোলাৰ লগতে আমাৰ গাঁৱৰ ৰাস্তাটোও অলপ আপোনালোকক দেখাওঁ। কাৰণ নিজৰ গাঁওখনক লৈ বহুতো মানুহে কবিতা ৰচে। মই আকৌ ভিডিঅ' এটাকে বনাওঁ বুলি ভাবিলোঁ। গাঁৱৰ সেউজীয়াবিলাক দেখিছেনে? কিমান যে মনোমোহা। ৰাস্তাৰ কাষত পুখুৰী, বাৰীত তামোল পাণ, আম কঁঠালৰ গছ। আপোনালোকক কৈ শেষ নহ'ব। গতিকে ব'লকচোন মোৰ লগতে আপোনালোকেও আমাৰ গাঁৱৰ এই মধুৰ মুহূৰ্তবোৰ উপভোগ কৰক। গাঁৱত বিয়া, উৰুলি দিয়া। অৱশেষত আজি বিয়াৰ পানী তোলা পৰ্ব পালেহি। আয়তীসকল আহিছে ঢোলে ডগৰে পানী তুলিবলৈ। মনত কিমান যে আনন্দ। যেতিয়া গাঁৱত এনেকুৱা বিয়াবিলাক অনুষ্ঠিত হয় তেতিয়া গাঁৱৰ নিচিনা ফূৰ্তি আন ক'তো বিচাৰি পোৱা নাযায়। চাৰিওফালে সেউজীয়া পথাৰ, মাজতে আকৌ আয়তীসকলৰ বিয়ানাম। কিমান যে এটা মধুৰ মুহূৰ্ত আপোনালোকে এবাৰ কল্পনা কৰকচোন। কেনেকে ল'ব এইটো পানী মুখত বহি দিওঁ।
পানী তুলি হোৱাৰ পিছত আয়তীসকল এতিয়া পুনৰ উভতিছে। উভতাৰ আগত সকলোৰে হাতে হাতে এগৰাকীয়ে বিলাই দিলে মৰ্টন আৰু চব গুটি। তাৰে ভাগ অকণ ময়ো পালোঁ বাৰু। এতিয়া ব'লকচোন পানী তুলি কিনো কৰেগৈ আপোনালোককো অলপ দেখাওঁ। এইখিনিতে আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে যদি আপোনালোকে পাৰে প্লিজ কমেণ্ট এটা কৰি জনাই দিব দেই, মানে আমাৰ গাঁওখন কেনেকুৱানো দেখিছে, তেতিয়া এনেই মনটো ভাল লাগিব আৰু, হয়নে নহয়? দদো এয়া হৈছে আমাৰ ভণ্টিগৰাকী, যিগৰাকী বৰ্তমান তুলনি বিয়া। তাইক এতিয়া আন এগৰাকী ভণ্টিয়ে গাত মাহ হালধি ঘঁহি আছে।
তুমি লোৱা এতিয়া তুমি লোৱা আকৌ দিয়া বাইদেউ তুমি লোৱা আয়তীসকলে তুলি অনা পানীৰে এতিয়া ছোৱালীজনীক গা ধুৱাব। বিয়াৰ পিছৰখিনি ভিডিঅ' চাবলৈ হ'লে আপোনালোকে মোৰ নেক্সট ভিডিঅ'টো চাব লাগিব। তাৰ বাবে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে থকা বেল আইকনটো টিপি ৰাখিব। গতিকে মই এতিয়া মোৰ ভিডিঅ'টো সামৰণি কৰোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখিলোঁ। আজিলৈ বাই বাই।